কি হৈছিল? কিয় শাৰীয়ে শাৰীয়ে শ শ সাংবাদিক যোৱাকালি সন্ধিয়াৰ সময়ত সোমাই গ'ল নাজিৰ আজমল মেমৰিয়েল B.Ed কলেজত? এয়া চাওক এটি দৃশ্য। ইয়াত দেখি পোৱা প্ৰায় সংখ্যক মুখ হয়তো আপোনাৰ মোৰ সকলোৰে চিনাকি। তেওঁলোক একোজন ডাঙৰ ডাঙৰ চেনেলৰ সাংবাদিক। ইয়াত দেখি পোৱা একোজন সাংবাদিকে প্ৰায় ২০-২৫ বছৰৰ পৰা সাংবাদিকতা কৰি আছে। কিন্তু আজিলৈকে হয়তো তেওঁলোকে এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হোৱা নাছিল। এইখিনিত এজন ব্যক্তিৰ নাম উল্লেখ নকৰিলে কিন্তু সাংঘাতিক ভুল হ'ব। ব্যক্তিজন আন কোনো নহয়, তেওঁ হ'ল বিশ্ববিখ্যাত আজমল ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল। দেশ জাতি তথা এখন সমাজক সবলভাৱে আগবাঢ়ি নিয়াত যিসকলৰ অৱদান অতুলনীয়, তেওঁলোক হ'ল সাংবাদিক। আৰু সেই সাংবাদিকসকলৰ দুখ কষ্ট বুজিবলৈ এই জগতত কোনো নাই বুলি ক'লেও ভুল নহ'ব। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সাংবাদিকসকলৰ দুখ কষ্টৰ সমভাগী হ'বলৈ মৌলানা বদৰুদ্দিন আজমলে শ শ সাংবাদিকক কৰিলে একত্ৰিত। আজমল ফাউণ্ডেশ্যনৰ বদান্যতা। সংবাদ সেৱাত অনবদ্য অৱদান দিয়াৰ উপৰিও সংবাদ জগতত সেৱা আগবঢ়োৱাৰ সময়ত অতি মৰ্মান্তিকভাৱে প্ৰাণ আহুতি দিয়া ৪গৰাকী সংবাদকৰ্মীৰ পৰিয়াললৈ ২৫,০০০ টকাকৈ আৰ্থিক সাহায্যৰ লগতে মানপত্ৰ প্ৰদান আজমল ফাউণ্ডেশ্যনৰ। লগতে ৩গৰাকী জ্যেষ্ঠ সাংবাদিকক ২৫,০০০ টকা আৰু মানপত্ৰৰে বঁটা প্ৰদান আজমল ফাউণ্ডেশ্যনৰ। উত্তৰ পূবৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেশ্যন আৰু হোজাই জিলা প্ৰশাসনৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি ১৬ নৱেম্বৰত নিশা নাজিৰ আজমল মেমৰিয়েল B.Ed কলেজত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। সমাজ সেৱামূলক কামত অতি মৰ্মান্তিকভাৱে নিজৰ প্ৰাণ আহুতি দিয়া ৪গৰাকী সংবাদকৰ্মীক মুৰাজাৰৰ প্ৰয়াত সাংবাদিক তাজউদ্দিনৰ সহধৰ্মিনী, হোজাইৰ প্ৰয়াত ৰাকেশ কেজৰিৱাল, প্ৰয়াত ৰঞ্জন শৰ্মা আৰু প্ৰয়াত বিমলা প্ৰসাদ তালুকদাৰৰ সহধৰ্মিনীক ২৫,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে একোখনকৈ ফুলাম, গামোচা, জাপি ইত্যাদিৰে সন্মান প্ৰদান কৰে আজমল ফাউণ্ডেশ্যনে। সংবাদ জগতত নিৰ্ভীক নিৰপেক্ষতাৰে সংবাদ সেৱাত অতি সাহসিকতাৰে সেৱা আগবঢ়োৱা হোজাইৰ দৈনিক পূৰ্বোদয় কাকতৰ সাংবাদিক ৰমেশ মুণ্ডা, লামডিঙৰ প্ৰতিদিন কাকতৰ সাংবাদিক পল্লৱী কলিতা আৰু লামডিঙৰ যুগসংঘ কাকতৰ সাংবাদিক স্বপন দাসক জাপি, ফুলাম, গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।